আপোনাৰ যদি মিনিটত চেঞ্জ হয় মোৰ হয়তো ঘণ্টাত ঘড়ীৰ সেই তিনিডাল কাটাক ধন্যবাদ মানে সেকেন্ড মিনিট আৰু ঘণ্টাত আমাক কিমান যে দি যায় ষ্টেটাছ পাখি মেলি সময়ে কেতিয়াবা ফিলিং অসম বুলি কৈ যায় আৰু 10 মিনিটৰ পাছতে হয়তো ফিলিং সেডৰ বতৰা দি যায় কেতিয়াবা আকৌ স্মৃতিৰ পাতখিলা লুটিয়াই মিছিং দোজ ডেজ বুলি কৈ যায় আৰু কেতিয়াবা হয়তো এক্সাইটেড ফৰ টুমৰো বুলি নতুনৰ খবৰ দি যায় ৱাহ কাৰোবাৰ ওপৰত খং উঠিলেও ষ্টেটাছ কাৰোবাক ভাল লাগিলেও ষ্টেটাছ হয়তো মনে বিচাৰিলেও ক'ব খোজাজনক খুলি ক'ব নোৱাৰা বাবেই এই ষ্টেটাছ কাৰোবাৰ লেভিছ লাইফৰ ষ্টেটাছ কাৰোবাৰ হয়তো গাঁৱৰ সেউজীয়া ধাননিৰ মাজত গজালি মেলা সোণালী সপোন ৰাখি ষ্টেটাছ কাৰোবাৰ মডিউলাৰ কিটচেনৰ পৰা ইউৰোপিয়ান ডিছৰ ষ্টেটাছ আৰু আন কাৰোবাৰ হয়তো জুহালৰ পৰা ঔটেঙা আৰু মাছৰ ষ্টেটাছ মুঠৰ ওপৰত ভেৰাইটি অফ ষ্টেটাছ এটা কথা মন কৰিছেনে আমাৰ লাইফ ইজ অল এবাউট ষ্টেটাছ আচলতে আমি চাগে ৰৈ থাকোঁ আজি বা কাৰ ট্ৰেভেলিং টু শ্বিলং বুলি আহে তাৰ পাছত আমি যাব নোৱাৰাৰ বাবে নিজৰ ওপৰতে খং উঠে কোনে বা আজি কোনখন দামী ৰেষ্টুৰেণ্টত গৈ কি ডিছ খোৱাৰ ফটো দিব তাৰ পিছত আমাৰ সেই ভাগ্যই নাই বুলি দুখৰ জোৱাৰ আহিব আনক জেলাছ ফিল কৰাবলৈ ষ্টেটাছ কিছুমানৰ আকৌ ষ্টেটাছ দেখি খং উঠি বা ভাল লাগি আন এজনৰ ষ্টেটাছ মুঠৰ ওপৰত কভি কভি তো লগতা হে ষ্টেটাছ হি লাইফে ভাবকচোন সাধাৰণ এটা ষ্টেটাছে আপোনাক কিমান কি দি যায় ফেচবুক হোৱাটছএপ ইনষ্টা সকলোৱে আমাক দিছে এটাই মাথো বাৰ্তা মনৰ কথা শ্বেয়াৰ কৰা কিন্তু কিয় বাৰু লাইফৰ লাইভ চেটছবোৰ পাব্লিক কৰিছোঁ কিয় বাৰু মনৰ কথাবোৰ ক'বলৈ এটা ষ্টেটাছৰ দৰকাৰ হৈছে সময়ৰ কাটাকেইডাল সঁচাই মানিবলগীয়া দেই এই যেতিয়া ষ্টেটাছ নাছিলে তেতিয়া কেনেকুৱা আছিল বাৰু কথাবোৰ হয়তো মানুহবোৰ দূৰে দূৰে আছিল কিন্তু ক্লোজনেছ অলপ বেছি আছিল মৰম ভাল পোৱাবোৰ যেন অলপ বেলেগ আছিল পিছে এতিয়া মানুহবোৰ বহু ওচৰত কিন্তু তথাপিও কিয় জানো আমিবোৰ অকলশৰীয়া ইজনে সিজনৰ পৰা বহু আঁতৰত কিয় জানো ষ্টেটাছৰ পৃথিৱীখনত নিজকে বিচাৰি ফুৰো পোৱা নোপোৱাৰ মাজত ভেবা লাগি ৰৈ থাকোঁ পিছে ষ্টেটাছ নহ'লে আৰু এটা কথা হ'ল হয় কিন্তু মানে আজি আপুনি মোৰ এইখিনি কথা শুনি নাথাকিলে হয় চ' চিয়াৰ্ছ টু ষ্টেটাছ এতিয়াৰ সময়ত ইয়াৰ প্ৰয়োজনীয়তা আছে বাবে হয়তো ই আছে কিন্তু এই প্ৰয়োজনীয়তাক বেছিক নিড কৰি নেপেলাব ডিপেণ্ডেণ্ট ভেৰিয়েবল নহয় ইণ্ডিপেণ্ডেণ্ট হওক ষ্টেটাছহে আপোনাৰ ওপৰত ডিপেণ্ডেণ্ট আপুনিতো নহয় আপুনি যদি ষ্টেটাছ শ্বেয়াৰেই নকৰে তেন্তে এই ষ্টেটাছৰে বা কি ষ্টেটাছ